Hello friends, welcome to my Rumpi Soikiabara YouTube channel. আজি মই বনাবলৈ লৈছো কঁঠালৰ ভাজি বহুত দিনৰ মূৰত মই আজি ভিডিও এটা দিম বুলি ভাবিলো আৰু দেখৰ যি সমস্যা হেক লৈ মই দিবলৈও মন যোৱা নাছিল কিন্তু মোৰ এটা ভিডিও দিবলৈও হৈ আছিল। এয়া মই লৈছো মছলা আৰু এইখিনি মছলা মই জিৰা, জালুক, আদা, নহৰু, পিয়াজ, লং, দালচেনি, ইলাচি এইখিনি মই তিয়াই লৈছো। এইখিনি মই মিক্সিত এতিয়া পিছি লম আৰু মই গোটেইখিনি গুৰি কৰি লম আৰু এইখিনি মই ঘৰতেই বনাই লওঁ মছলাখিনি আৰু জালুক যিহেতু এতিয়া কৰোনা ভাইৰাছৰ কাৰণে খাবও লাগে। এতিয়া মই লকডাউনৰ সময়ত কিনো কৰিম তাকে ভাবি মই আজি কঁঠালৰ ভাজিকৈ বনাবলৈ লৈছোঁ। মই এতিয়া পানী অলপ দি এইখিনি মই পিছি লম। এতিয়া লকডাউনৰ সময়ত মাংস পোৱাও নাযায়, সেয়ে ভাবিলোঁ কঁঠালকে মাংস নিচিনাকৈ বনাই লওঁ। এয়া লৈছোঁ মই কঁঠাল এটা মই সৰু সাইজৰ আৰু কঁঠালটো মই বইল কৰি লোৱা নাই, এইখিনি মই কেঁচাকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি মই মিক্সিত মছলাখিনি পিছি ল'লোঁ, দেখুৱাইছিলোঁ যে সেইখিনি। আৰু এয়া মই সৰু আলু লৈছোঁ আৰু মই এয়া পিঁয়াজ কাটি লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গৈছে, মই এতিয়া তেল অলপ দি লৈছোঁ আৰু এইখিনি তেলখিনি গৰম হোৱাৰ পিছতে মই এতিয়া পিঁয়াজখিনি দি ল'ম। এয়া মই পিঁয়াজখিনি দি লৈছোঁ আৰু এতিয়া মই তেজপাত দুখিলা দি দিম আৰু এইখিনি এতিয়া অলপ দেৰি ৰঙা হোৱালৈ ভাজিম। আৰু এতিয়া মই হালধি 1 স্পুন দি এড কৰি দিছোঁ আৰু এতিয়া দিম মই ৰেড চিলি 1 স্পুন এড কৰি দিছোঁ আৰু মই দিম এতিয়া জিৰা 1 স্পুন এড কৰি দিছোঁ আৰু এইখিনি মই ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত যিখিনি মছলা মই ঘৰত জালুক দি পিনি মই যিখিনি মিক্সিত পিছি লৈছিলোঁ সেইখিনি মই 1 স্পুন এড কৰি দিম। এইখিনি মই ইয়াত মিক্স কৰি দিছোঁ। এই মছলাখিনিৰ পৰা এতিয়া বহুতেই ধুনীয়া গোন্ধ এটা ওলাইছে আৰু এইখিনি মাংসৰ নিচিনা গোন্ধ এটা আহি গৈছে আৰু যিহেতু এতিয়া কঁঠালৰ ভাজিখিনি মাংস নিচিনাকৈ বনোৱা হ'ব আৰু এতিয়া মই ইয়াত কঁঠালখিনি এড কৰি দিছোঁ আৰু লগতে মই কাটি থোৱা আলুখিনি মই এড কৰি দিছোঁ। মই এতিয়া গেছৰ ফ্লেমটো কমাই থৈছিলোঁ আৰু এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিছোঁ আৰু এই কঁঠালখিনি মই ভালদৰে লৰাই দিছোঁ কাৰণ এইখিনিত ভালদৰে মছলাটো যাতে লাগি যায় আৰু খাবলৈও যাতে ধুনীয়া হয়। আৰু এতিয়া মই ঢাকনখন দি দিম আৰু ঢাকনখন দিয়ে মই এতিয়া লগালগ উলিওৱা নিচিনা হৈছে। মই অলপ দেৰি ৰাখি এতিয়া দাঙি দিছোঁ আৰু এইখিনি অলপ পানী অলপ দি দিছোঁ যাতে লাগি নধৰে আৰু এইখিনি অলপ শুকান নিচিনা হৈছে সেইকাৰণে মই পানী অলপ দি দিছোঁ। এইখিনি এতিয়া অলপ দেৰি মই ঢাকি ৰাখিছিলোঁ আৰু এতিয়া মই সৰহকৈ পানী অলপ দি দিম। যিহেতুকে কঁঠালখিনি ভালদৰে সিজিব লাগিব সেইকাৰণে মই গৰম পানী ইয়াত এড কৰি দিছোঁ আৰু মই সৰহকৈ দি অলপ দেৰি উতল অহালৈ ৰৈ থাকিম আৰু ভালদৰে সিজিবলৈ দিম। এইখিনি মই বেছিকৈ জোল নকৰোঁ আৰু গ্ৰেভি টাইপত ৰাখি দিম আৰু আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি জোল আৰু বা গ্ৰেভি টাইপৰ কৰি ল'ব পাৰে। এইখিনি মই ভালদৰে সিজাই থাকিম অলপ দেৰিলৈকে আৰু যেতিয়া মোৰ পানী শুকাই যাব তেতিয়া মোৰ কঁঠালখিনিও সিজি যাব।
এইখিনি মই এতিয়া অলপ দেৰিলৈ উতলাই থাকিম আৰু মই পানী দিয়াৰ পিছত 20 মিনিটমান এনেদৰে মই উতলাই আছোঁ আৰু এইখিনি মোৰ এতিয়া সিজিব অলপ পিছত যেতিয়া মোৰ পানীখিনি শুকাই যাব তেতিয়া মই এইখিনি নমাই ৰাখি ল'ম। এয়া চাওকচোন পানী অলপ শুকাইছে আৰু এইখিনি মই এনেদৰে উতলাই আছোঁ আৰু এইখিনি মই এতিয়া পানী শুকোৱালৈ অলপ দেৰিলৈকে মই উতলাই থাকিম। এইখিনি মোৰ এতিয়া পানী শুকাই গ'ল আৰু এতিয়া মোৰ নমাব পৰাও হৈ গৈছে, ধুনীয়াকৈ গ্ৰেভি টাইপৰে হৈ গৈছে। আৰু এতিয়া লকডাউনৰ সময়ত আপোনালোকেও এনেকৈ যদি ঘৰতে কঁঠাল আছে যদি বনাই খাই চাব পাৰে, খাবলৈ বহুতেই ভাল লাগে। মই আপোনালোকে খাব বুলি আশা ৰাখিলোঁ। আৰু কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। দেশত যে কৰোণা ভাইৰাছ হৈছে সেয়া যেন দেশৰ বাবে নাশ হৈ যায় আৰু এখন সুস্থ সবল দেশ ঘূৰাই আহে। ধন্যবাদ।